হেল্ল' গাইজ, মই এতিয়া পাৰ্বতী পাহাৰত যাম বকো। আজি তাত পূজা হয় পাৰ্বতী পাহাৰত। মই এতিয়া পনে ঘৰৰ পৰা ওলালোঁ। এতিয়া মই লাহে কৰি গৈ আছোঁ। একজন লগ যাব, বিক্ৰম নামৰ মোৰ ভাইটি হয়, তাৰ লগত যাম দুইজনে। এতিয়া মই পনে ৰেডি, পূৰা এই মচত কৰি ৰেডি আৰু যেনিবা পূৰা জোতা লংপেণ্ট চোলা মাৰি আজি ধামাকা ভিডিঅ' বনাম আমি দুইজনে। ৰিলছো বনাম, আপোনালোক দেখাই থাকিম, যিখিনি বাৰু সিমান দেখাই থাকিম। আমি এতিয়া পাৰ্বতী বৰ্তমান জেগাটো আহি পালোঁ। বাইক থৈ দিলোঁ নে কি হয়নে নহয়? আমি এতিয়া ওপৰলৈ উঠি যাম দুইজনে বঢ়িয়া কৰি, আপোনালোক দেখাই থাকিম। কিমান পকাম চাই পোৱা? অলপ পিছত আহি আছোঁ, আমি লৈ যাম হা। ওপৰত যাই আহোঁ। কিমান কৰি গিলাচ? 20 টকা। আমি ওপৰৰ পৰা নামি আহিলে খাই যাম হা। বঢ়িয়া বঢ়িয়া, নাই নাপাহৰোঁ আমি। কেনে পাৰ্বতী পাহাৰত আজি কেনে লাগিছে? ভাল লাগিছে, বঢ়িয়া বঢ়িয়া। তোৰ কেনে লাগিছে? বহুত ভাল লাগিছে, বঢ়িয়া বঢ়িয়া, সুন্দৰ। আমি এতিয়া ওপৰত যাই আছোঁ নাকি বাবা? কমাই গিলি ঐ, আমি এতিয়া ওপৰত যাম। যাবি নে নাই ওপৰত? বঢ়িয়া, বহুত মানুহ আহি আছে। আমি এতিয়া ওপৰত যাম। পইচা নাই আমাৰ আজি পানী বটল খাবৰ কাৰণে। ছেকেণ্ড হেণ্ড সোণা আছিল নেকি? ছেকেণ্ড হেণ্ড সোণা? অঁ, ছেকেণ্ড হেণ্ড সোণা নাই না? বঢ়িয়া বঢ়িয়া, অলপ পিছত আহি আছোঁ আমি। কি কোৱা? হাঁহি দেখোন তোমাৰ। কেনে বিক্ৰী তোমাৰ? বঢ়িয়া বঢ়িয়া। কি কৈছা? টেনশ্যন নাই, চব আহি যাব এইগিলা, টেনশ্যন কৰা। ধুনীয়াৰ মানুহ না, বহুত মানুহ। আমিও গৈ আছোঁ এতিয়া ওপৰত নেকি? লাহে লাহে খোজকাঢ়ি গৈ আছোঁ আমি এতিয়া। বহুত মানুহ বৰ্তমান। গৰম কেনে? বহুত গৰম। আমি এতিয়া ঠিক মাজৰখিনি পালোঁ নেকি? বৰ্তমান আমি আগুৱাই যাই আছোঁ লাহে লাহে কৰি। এই আমি বাইদেউহঁতক দেখিবলৈ পাইছোঁ। কেনেকা গৰম? কেনেকা আজি? বহুত গৰম। এই ইয়াত ঠাণ্ডা 30 টকা বটল এটা লৈ 30 টকা লৈছে না বটলটো? গৰম। আমি বৰ্তমান আধাই আগবাঢ়িব পৰা নাই, বহুত মানুহ হয় যে, সেইকাৰণে গৰমত আমি আগবাঢ়িব পৰা নাই। আমি এতিয়া লাহে লাহে কৰি গৈ আছোঁ। গৰম হওক কিন্তু তথাপিও যাই আছোঁ আৰু যিখিনি বৰ ল'ম আমি, তাৰমানে ভালে বৰ ল'ম আৰু যেনিবা, তাত বেয়া বৰ নলগাই আৰু যেনিবা। খালী পেকে দিব আমাক পাৰ্বতী মায়ে, কি কোৱা? বঢ়িয়া। আমি লাহে লাহে হ'লেও গৈ থাকিম। 30 টকা। কেমেৰামেন দাদাজনৰ বহুত ভাগৰ লাগিছে। এতিয়া মই তেওঁৰ লগত কেনে গৰম? কেনে গৰম ভালে, গৰম ভালে। কেনে ওপৰত কি বিক্ৰী কেনে? ওপৰত বিক্ৰী ভাল, কিন্তু তথাপি তলত যাই আছো। হয় নেকি? কষ্ট একো নহয়, লাহে লাহে যাই থাকা। আমি এতিয়া গায়ক দেখিবলৈ পাম। আমি এতিয়া গায়ক চাম, এজন বঢ়িয়া গায়ক। এটাই ক'ৰ বা হয় আমি নাজানো, গান গাই আছে। দুখাম আপোনালোকক। আমাক চবে চিনি পায়, এই অঞ্চলৰে মানুহ হয়। আৰু এইবিলাক মানুহ বহুত আহি আছে। নিতল ভাইক আমি দেখা পালোঁ। এই জিমৰ বৰ্তমান এতিয়া মাষ্টৰে বুলি ক'ব পাৰি। গুপ্তাৰত চলিছে না জিমটো? মই নামালিলেও চাব যাম দেই, ভিডিঅ'টো ল'ব যাম। হ'ব না নাই? বঢ়িয়া বঢ়িয়া। বিক্ৰম ভাই আছে নাই পিছত? কিয় নাই, সিয়ে মেইন প্লেয়াৰ। মোৰ ভাগৰ লাগিলে সিয়ে টানি লৈ যাব। বৰ্তমান গৈ আছোঁ। এইকেইজন মোৰ ভাইটি হয়। বৰ্তমান আমাৰ দেওচৰৰ দিন স্কুলত পঢ়োঁতে আমি একেলগে স্কুল ফ্ৰেণ্ড আছিলোঁ। তোমাৰ নামটো কৈ দিয়া। বঢ়িয়া, নামটো কৈ দিয়া। বঢ়িয়া। বিশ্ব ভাইটি, কি খবৰ? খবৰ মজা। বঢ়িয়া বঢ়িয়া। আজি পাৰ্বতী পাহাৰত আহি কেনেকৈ লাগিছে? মজা লাগছে, কিন্তু বঢ়িয়া। বহুত গৰম, বহুত। হয় 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 হয়। ওপৰত যাবা চিন্তাই হৈছে, তাকে বহি আছো, লাহে লাহে যাম আৰু। বহুত দিনৰ মূৰত লগ পালি না? বঢ়িয়া লাগিল লগ পাই কেনে। বঢ়িয়া বঢ়িয়া। চেনেলটো সকলোৱে মৰম কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধুনীয়া নতুন চেনেল, ভাল ভাল ভিডিঅ' দি থাকিব আৰু বিহুৰ কাৰণে সকলোৰে শুভেচ্ছা থাকিল। ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনালোঁ। বঢ়িয়া বঢ়িয়া।
বঢ়িয়া ভাইটি থেংক ইউ থেংক ইউ সকলোৱে চাই থাকিব ভিডিঅ' থেংক ইউ ধুনীয়া ধুনীয়া ভিডিঅ' দিব আৰু নতুনকৈ মৰম কৰিব আপোনালোকে অ'কে ভাল লাগিল বঢ়িয়া লগ পাই আমাৰ এতিয়া পাৰ্বতী পাহাৰৰ পৰা বৰ্তমান আমাৰ যাব লগা হ'ল আমি এতিয়া নামত যাম কি কবি তুমি কি ক'ম দে আৰু আমি এতিয়া ক'ত যাম ঘৰত যাম না তলত যাম তলত খিচাৰি খাব যাম বৰ্তমান আমাৰ এতিয়া আমি উঠিলোঁ বঢ়িয়া গৈ আছোঁ আমি এতিয়া আজি বহুতখিনি মানুহ আমি এতিয়া নামি যাই আছোঁ ওপৰলৈকে নিগিলোঁ আমি মন্দিৰৰ আমি গৈয়ে থাকোঁ এতিয়া বৰ্তমান যাই আছোঁ আমি ঘৰত এইয়া বৰ্তমান ইয়াতে 10 টকাতে ভেজিটেবলবিলাকে বৰ দি আছে আপাই হওক বা ল'ৰাই হওক বা ছোৱালীয়ে হওক বা সকলোকে বৰ দি আছে 10 টকাতে মই তাকে চাই আছোঁ এতিয়া বৰ্তমান মোকো বৰ দিব খুজিছিল মোক নৰিল মোৰ পইচা নাই যে 10 টকা সেইকাৰণে মোক বৰ দিবা নৰিলে ইয়াতে 10 টকাতে বৰ দি আছে বৰ্তমান ৰাস্তাতে ভেজিটেবলবিলাকে বহুত মানুহ আহিছে ইয়াতে পাৰ্বতী পাহাৰত আজি বহুতখিনি বৰ্তমান হাজাৰ হাজাৰ মানুহ আহিছে হিচাপ নাই কেনে আজি পাৰ্বতী পাহাৰত আহি ভাল লাগছে কিন্তু ভাল লাগছে গৰমৰ কাৰণে অলপমান অসুবিধা লাগছে ভাল বৰ্তমান ৰাতিপুৱাতো একো খাই অহা নাই ৰাতিপুৱা নাই অলপ এনেই ফল কিবা কিবি ফল খাইছোঁ আৰু বঢ়িয়া ইয়াতে ফল পকৰি খাব ল'ব ইয়াতে যিহেতুকে আমাৰ পাৰ্বতী মাক পাৰ্বতী মাক আমাৰ ইয়াতে দৰ্শন কৰা হয় না সেয়া কৰা হয় সেইকাৰণে যেনিবা একো নাখাবৰে আহিলে বেছি ভাল হয় আৰু যেনিবা নাই কি ভণ্টি কি কোৱা বঢ়িয়া বঢ়িয়া এতিয়া তহঁতে যাবি তে যা নহ'লে মই বৰ্তমান ওপৰত যাই আহিলোঁ ইমান দূৰলৈকেও যোৱা নাই অলপ আধা বাৰে ঘূৰি আহিছোঁ আৰু এনে যাই থাকোঁ ওচৰৰে হয় আমাৰ বঢ়িয়া যাই থাকা তোমালোকে বঢ়িয়া বঢ়িয়া আমি এতিয়া ঘৰত গৈ আছোঁ বঢ়িয়াকৈ আমাৰ লগ কেইজনৰ লগত ঘৰত গৈ আছোঁ এতিয়া লাষ্ট